চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণ। সেই নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আনন যায়। হৰি সন্তোষৰ কাৰণ আনন যায়। না শব্দে ঋগ্বেদ, ৰা যজু, য় সামবেদ আৰু ন অথৰ্ববেদ। না শব্দে জল ঋগ্বেদ, ৰা শব্দে জীৱ যজুৰ্বেদ, য় শব্দে শৰীৰ সম্বন্ধে আৰু ন শব্দে শৰীৰৰ ইন্দ্ৰিয়সকল অথৰ্ববেদ। নাৰায়ণ এই চাৰি বেদৰ চাৰি অক্ষৰ আনি ব্ৰহ্মাদেৱে ঈশ্বৰৰ নাম নাৰায়ণ থলে। জীৱ শৰীৰৰ নাভিত নাৰায়ণ নাম স্থাপন কৰিলে। ঋগ যজু সাম অথৰ্ব এই চাৰিখনেই ব্ৰহ্মাদেৱৰ চাৰিখন মুখ হ'ল। চাৰি বেদৰ সাৰ উদ্ধাৰ কৰি আনি নাৰায়ণ নাম প্ৰচাৰ কৰাৰ কাৰণে ব্ৰহ্মাক চতুৰ্হোত্তা বোলে। চাৰি বেদ শিক্ষা কৰি লৈ ব্ৰহ্মাদেৱে জগত সৃজন কৰিলে। যজুৱে সজে, সামে পালে আৰু ঋগে সংহাৰ কৰে। এইৰূপে গীতাত কৈছে, মনে ব্ৰহ্মা যজুবেদ মানে সাজে পাৰে কাম কৰা বঢ়ায়। বুদ্ধি বিষ্ণু সামবেদ পালন কৰে। চিত্ত ৰুদ্ৰ ঋগ্বেদ চিত্তত দম্ভ দৰ্প আদি শত্ৰু দমন কৰে। অহংকাৰ দেৱতাসকল অথৰ্ববেদ। মনৰ অহংকাৰ থাকিলেহে কোৰ কুঠাৰ মাৰি বন্ধ কৰিব পাৰিব। এইৰূপে চাৰিখন বেদ ৩৪ জাতিয়ে চলাই আছে। ঘোষা প্ৰকৃতি পুৰুষ দুইটো কৰি পৰ, দুইহানো নিজ কাৰণ, পৰম ঈশ্বৰে নাম ধৰিয়া, আছে তাহাতে নাৰায়ণ। ঈশ্বৰে নিজৰ সৃষ্টি স্বজন কৰিবৰ কাৰণে স্ত্ৰী পুৰুষ দুই মূৰ্তি ধৰি স্বজন পালন সংধাৰণ কৰি আছে। প্ৰকৃতিৰ পৰমা পুৰুষক কৰিলে। স্ত্ৰী পুৰুষৰ দুয়ো স্নেহ দুয়ো মনত ভৰাই দি কাকো কেৱে এৰিব নোৱাৰা কৰি দিলে গুণে পৰম ঈশ্বৰৰ নাম নাৰায়ণ হ'ল। যেনে দুটি ভৰি লগ হ'লেহে খোজকাঢ়ে, দুইখন হাত লগ হ'লেহে কৰ্ম কৰে, অকলে কৰিব নোৱাৰে। নাৰা প্ৰকৃতি হ'ল আৰু য়ন পুৰুষ হ'ল। এতেকে নাৰায়ণ নাম ৩৪ জাতিৰ স্ত্ৰী পুৰুষৰে আছে। ভকতে নামৰ তত্ত্ব জানে কাৰণে ভকত চৈতন্য, অভকত জড়। হাল বোৱা, দা কুঠাৰ, বাইক বটালি আদিৰে বনা খুন্দা সংধাৰণ, কাপোৰ সূতা যেতিয়া ঈশ্বৰে হয়গ্ৰীৱ ৰূপ ধৰি মধুকৈটৱ দানৱক মাৰে, তেতিয়া পৃথিৱীত মনুষ্য আদি একো প্ৰাণী নাই। দানৱৰ মেদেৰে মেদিনী পুৰ কৰিছে। দানৱক মাৰি নাকেৰে নিশ্বাস কাঢ়ি জ্ঞান বিজ্ঞান তদং ৰহস্য এই চাৰি বেদ বাজ কৰি সাগৰৰ জলত থলে। সেইকাৰণে হৰিয়ে মৎস্যৰূপে প্ৰলয় জলৰ পৰা উদ্ধাৰি সত্যৱত ৰজাক দিলে। জ্ঞান বিজ্ঞান তদং ৰহস্য এই চাৰি বেদ জীৱতৰণৰ পথ। এই চাৰি বেদৰ পথ পুনু হৰিয়ে বুদ্ধ ৰূপ ধৰি বন্ধ কৰিলে বা ছন্ন কৰিলে। মহেশে কৰা আগম শাস্ত্ৰৰ পৰা মনু আদি ঋষিয়ে প্ৰচাৰ কৰা
বেদ আদি সত্যযুগত নাই। ত্ৰেতা যুগৰ পৰাহে প্ৰচাৰ হৈছে। নাম মালিকাত কৈছে সত্যযুগত মাত্ৰ এক ধৰ্ম, কৰ্ম, এক দেৱ, এক শিৱ আছিল। মনুষ্যৰ এক জাত বা কুল আছিল। ত্ৰেতা যুগৰ পৰা মনুৰ বেদে নানান জাতি কৰি দিলে। মনুৱে কেৱল বামুণ শৱৰ পেট প্ৰৱৰ্তাবলৈ বেদ প্ৰচাৰ কৰিলে। জীৱৰ পথ নহয় বিপথ। মহাপুৰুষৰ ধৰ্মৰ দ্ৰোহী মনুৰ পথত তপ জপ পূজা দান দক্ষিণা তীৰ্থস্থান ক্ষেত্ৰ দৰ্শন আদিত গুৰুত্ব দিয়া হয়। বৰগীত। তীৰ্থত বৰত তপ জপ জাগ যুগ যুগুতি মন্ত্ৰ পৰম ধৰম কৰম কৰত নাহি মুকুতি। ত্ৰেতা যুগৰ পৰা মনু আদি ঋষিয়ে স্বজা বেদ জাতি উচ্চ নীচ ভেদাভেদ কৰিলে। নানান উপাস্য দেৱতা দেখুৱালে। সত্য যুগৰ আৰ্হিৰে মহাপুৰুষ শংকৰদেৱে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আদি অসমৰ কছাৰী সুত কৈৱৰ্ত বনিয়া ভোট মিৰি যৱন প্ৰমুখ্যে সকলো জাতিকে নামদান দি সমান কৰিলে আৰু সকলোৰে লগত সংঘবদ্ধ প্ৰসংগ পাঠ সাজ ভোজন একে সমাজতে কৰি দেখুৱালে। অসমৰ ৰজা গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ ফুলেশ্বৰী কুঁৱৰী আদি ৰজা বামুণৰ দাস আছিল। মহাপুৰুষীয়া ধৰ্মৰ গোসাঁই ভকত প্ৰাণদণ্ড দিয়াই পুত্ৰ নাতিক বধ কৰাই বামুণৰ দাসত্ব কৰাইছিল। এই কথা কনকলতা চৰিত্ৰত পোৱা যায়। মন কৰক বৈকুণ্ঠত জাতি অজাতি নাই সকলো সমান।